ফাইনেল কাট অফটোতকৈ ৰানিং কাট অফটো বহুত বেছি কম যায় ৰানিং কাট অফটো কম যাব তো যিসকলৰ 50 55 তো সেনেকুৱা নম্বৰ আছে তো তেওঁলোকেও এতিয়া এই ডকুমেণ্টছখিনি ৰেডি কৰি থওক কাৰণ তেওঁলোকক অতি সোনকালে হয়তো ৰানিঙত মতাৰ সম্ভাৱনা আছে নমস্কাৰ আপোনালোক সকলোকে আৰু আজিৰ এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ আজিৰ এই ভিডিঅ'টো মই আপোনালোকক ক'বলৈ ওলাইছোঁ যে SSC GD যিটো ইতিমধ্যে ফিজিকেল অতি সোনকালে আহি আছে তো ফিজিকেল কেতিয়া মানে হোৱাৰ সম্ভাৱনা আছে ৰিজাল্ট কেতিয়ালৈকে মানে আহিব ইয়াৰ ফুল সম্ভাৱনা আছে আৰু কি ডকুমেণ্টছ আপোনালোকে এতিয়াই ৰেডি কৰিব লাগিব ফিজিকেলৰ বাবে কাৰণ এতিয়া আপোনালোকে ৰেডি কৰি থকা সকলোখিনি ডকুমেণ্টছ ফিজিকেলৰ বাবে তো আজি এই ভিডিঅ'টো সম্পূৰ্ণখিনি ক'বলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব এতিয়া প্ৰথমতে কৈ দিওঁ যে ইয়াৰে যিটো মানে ৰিটেন এক্সাম আছিল SSC GD এইবাৰ ৰিটেন এক্সাম তো ৰিটেন এক্সামটো যি গতিকে মাৰ্চৰ 30 তাৰিখে শেষ হ'ল মানে ৰি এক্সামটো তো মাৰ্চৰ 30 তাৰিখে শেষ হ'ল আৰু ইয়াৰে এনচাৰ কি আহি গ'ল এপ্ৰিলৰ 3 তাৰিখে এতিয়া এপ্ৰিলৰ হৈছে এইটো লাষ্টৰ সময় একেবাৰে এতিয়া মে মাহৰ মাজমানত ইয়াৰে যিটো ৰিটেন পৰীক্ষাৰ যিটো ৰিজাল্ট আছে তো সেই ৰিজাল্টটো মে মাহৰ মাজমানত আহি যোৱাৰ ফুল সম্ভাৱনা আছে একদম পুৰা সম্পূৰ্ণ সম্ভাৱনা আছে আৰু যেতিয়া মাজমাহৰ ৰিজাল্ট আহিব তেতিয়া আপোনালোকৰ মোটামুটি 30 দিনমান আপোনালোকৰ সময় হ'ব হাতত আৰু তাৰপিছত জুন মাহত ইয়াৰে মানে যিটো ফিজিকেল আছে তো ফিজিকেলটো জুন মাহত হোৱাৰ একদম সম্ভাৱনা আছে এতিয়া এইটো জাষ্ট মোৰ এটা প্ৰেডিকশ্যনহে তো জুন মাহৰ মাজমানত ফিজিকেল হোৱাৰ সম্ভাৱনা আছে আৰু মে মাহৰ মাজমানত ইয়াৰে যিটো মানে ৰিজাল্টটো অহাৰ ফুল সম্ভাৱনা আছে এতিয়া আজিৰ এই ভিডিঅ'টো কৈ আছোঁ আপোনালোকে কি ডকুমেণ্টছ আপোনালোকে বেলেগ কেটেগৰী হ'লে আপোনালোকে UR হ'লে SC হ'লে ST হ'লে OBC EWS আপোনালোকে কি মানে ডকুমেণ্টছ আপোনালোকে এতিয়া ৰেডি কৰি থ'ব লাগিব কাৰণ যিগতিকে ৰানিং তো ফাইনেল কাট অফটোতকৈ ৰানিং কাট অফটো বহুত বেছি কম যায় ৰানিং কাট অফটো কম যাব তো যিসকলৰ 50 55 তো সেনেকুৱা নম্বৰ আছে তো তেওঁলোকেও এতিয়া এই ডকুমেণ্টছখিনি ৰেডি কৰি থওক কাৰণ তেওঁলোকক অতি সোনকালে হয়তো ৰানিঙত মতাৰ সম্ভাৱনা আছে এতিয়া মই আপোনালোকক পইণ্টেজ কৈ আছোঁ যে আপোনালোকে কি ডকুমেণ্টছ আপোনালোকে এতিয়া ৰেডি কৰিব লাগে কাৰণ মই আপোনালোকক ধুনীয়াকৈ SSC GDৰ প্ৰত্যেকটো মানে ভিডিঅ' আপোনালোক আপডেট দি যাবলৈ মই চেষ্টা কৰিছোঁ এতিয়া মই আপোনালোকক কওঁ আপোনালোকে মানে কি ডকুমেণ্টছ আপোনালোকে এতিয়াই ৰেডি কৰিব লাগিব SSC GDৰ ফিজিকেলৰ বাবে বেছি মানে ফিজিকেলৰ বেছি ডকুমেণ্টছ আপোনালোকে নাচায় কাৰণ ইয়াৰ যিটো ডকুমেণ্টছ চোৱা ডিভিৰ সময়ত মানে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত ইয়াতে বেছিকৈ মানে ইয়াৰে ডকুমেণ্টছটো চেক কৰে সকলো ডকুমেণ্টছ আপোনালোকে চেক কৰিব এতিয়া যেতিয়া PST আৰু PET হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিকেল এফিচিয়েঞ্চি টেষ্ট তো সেইখিনি সময়ত আপোনাৰ PST আৰু PETৰ সময়ত আপোনালোকে কি ডকুমেণ্টছ আপোনালোকে চেক কৰিব বা আপোনালোকে কি ডকুমেণ্টছ আপোনালোকৰ লগত নিব লাগিব তো সেইখিনি আপোনালোকে আজি ক'বলৈ চেষ্টা কৰিম ইয়াৰে পিছৰ যিটো ষ্টেজ লাষ্টৰ ষ্টেজটো DV আৰু DME ডিটেইল মেডিকেল এক্সামিনেশ্যন আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন DV তো তেতিয়াহে আপোনালোকে সকলো ডকুমেণ্টছ আপোনালোকে লৈ যাব লাগিব মেট্ৰিকৰ পৰা একদম পুৰা সকলো ডকুমেণ্টছ আপোনালোকে তেতিয়া লৈ যাব লাগিব এতিয়া ফিজিকেলৰ সময়ত আপোনালোকে কি ডকুমেণ্টছ নিব লাগিব আপোনালোকৰ ডকুমেণ্টছ নিয়াটো আপোনালোকৰ দৰকাৰ তো সেইখিনি আপোনালোকে ধুনীয়াকৈ কৈ আছোঁ আপোনালোকে সকলো কেটেগৰীৰ বাবে আৰু এইখিনিতে আপোনালোকক কৈ থৈ দিওঁ যিসকলে এতিয়ালৈকে ফিজিকেল মানে ৰানিং ষ্টাৰ্ট কৰা নাই তো তেওঁলোকে এতিয়া মই কৈ থৈ দিওঁ যে ৰানিং তোমালোকে ষ্টাৰ্ট কৰি দিয়া কাৰণ যদি ৰানিং তোমালোকে এতিয়া ষ্টাৰ্ট নকৰা তোমালোকে ভাবি আছে যে 24 মিনিটত 5 কিলোমিটাৰ আহি যাব 24 মিনিটত 5 কিলোমিটাৰ এনেই ভাবিবলৈ সহজ যে 24 মিনিটত 5 কিলোমিটাৰে মাৰি দিম কিন্তু এজন নৰ্মেল এজন নদৌৰা ল'ৰা এজনে সেইখিনি কৰিব নোৱাৰে যে 24 মিনিটত 5 কিলোমিটাৰ এজন ঠিক ঠাক দৌৰা ল'ৰাজনে সেইখিনি কোৱালিফাই কৰিব পাৰে তো তেওঁলোকৰ সেই হিচাপত মানে কোৱালিফাই ডিষ্টেঞ্চটো ৰাখিছে 5 কিলোমিটাৰ আৰু টাইমো ৰাখিছে 24 মিনিট কোৱালিফাইড টাইম এতিয়া মই আপোনালোকক কৈছোঁ ডকুমেণ্টছখিনিৰ কথা চাওক মই প্ৰথমতে কৈছোঁ যে ডকুমেণ্টছ বহুত বেছি নাচায় তো আপোনালোকে কি ডকুমেণ্টছ ফিজিকেলৰ সময়ত চাব তো সেইখিনি মই আপোনালোকক কৈ আছোঁ তো পোনপ্ৰথমতে 1 নম্বৰতে আপোনালোকৰ ID প্ৰুফ এটা যিকোনো এখন আধাৰ কাৰ্ড হওক পান কাৰ্ড হওক বা আপোনাৰ ভোটাৰ কাৰ্ড হওক তো মই প্ৰিফাৰ কৰিম আধাৰ কাৰ্ডখন আপোনালোকে লৈ যাব তো ID প্ৰুফ এটা চালে আৰু ছেকেণ্ড আপোনালোকৰ যিটো মানে ফটোকপি আপোনালোকৰ পাছপোৰ্ট ফটোকপি আপোনালোকে নিব লাগিব আৰু লগতে 3 নম্বৰ আকৌ এটা মেইন একদম সকলোতকৈ মেইন আপোনালোকৰ যিটো এডমিট কাৰ্ড আছে মানে যিখন ফিজিকেলত মাতিলে আপোনালোক যিখন এডমিট কাৰ্ড আপোনালোক ওলায় যেনেকৈ ৰিটেন এক্সাম দিবলৈ আপোনালোকে এডমিট কাৰ্ডখন তো ফিজিকেলৰ এডমিট কাৰ্ড আপোনালোকে নিব লাগিব তো এইটো হৈছে 3 নম্বৰ আৰু লগতে 4 নম্বৰ হ'ল এখন এফিডেভিট যদি আপোনালোকৰ কিবা ধৰি লওক ডকুমেণ্টছত কিবা ধৰি লওক মেট্ৰিকৰ এডমিটতে হওক বা বাৰ্থ চাৰ্টিফিকেট হওক যদি ফাদাৰৰ নাম মাদাৰ যদি পিতৃ মাতৃৰ নাম তেনেকুৱা ভুলকৈ আছে বা দুটা নাম হৈ আছে তেতিয়াহ'লে আপোনালোকে এখন এফিডেভিট বনাই লৈ যাব তো তেতিয়া আপোনালোকৰ সেই এফিডেভিটখন বনাই লৈ গ'লে কোনো ধৰণৰ প্ৰব্লেম তেতিয়া আপোনালোকৰ নহয় তো এফিডেভিটখন আপোনালোকে বনাই ল'লে 4 নম্বৰ তাৰপিছত আহিলে আপোনালোকৰ 5 নম্বৰ যিটো মানে আমাৰ অসমৰ কেণ্ডিডেট নৰ্থ ইষ্টৰ কেণ্ডিডেটখিনিৰ মানে হাইট আৰু চেষ্টৰ ৰিলেক্সেশ্যন থাকে তো সেই হাইট আৰু চেষ্টৰ ৰিলেক্সেশ্যনৰ বাবে আপোনালোকে এনেক্সাৰখন বনাই নিব লাগিব তো এনেক্সাৰখন বহুত বেছি চটপট নহয় বনাবৰ বাবে আপোনালোকে যিটো SSC GD PDF তো তাৰ পৰা ডাউনলোড কৰি কিনে আপোনালোকে DC অফিচত যাব লাগিব আৰু DC অফিচত গৈ পিনে তাৰ পৰা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পৰা আপোনালোকে ছিগনেচাৰ আনিব লাগিব তো এইখিনি এনেক্সাৰখন লাগিব তাৰপিছত 7 নম্বৰ
তো 7 নম্বৰ যিটো মানে যদি আপোনালোকে কাষ্ট হয় SC ST OBC তো তেতিয়াহ'লে আপোনালোকে EWS মই কৈছোঁ যদি আপোনাৰ কাষ্ট হয় তেতিয়াহ'লে SC ST তো তেতিয়াহ'লে আপোনালোকে সেই SC ST OBC বা EWS আপোনালোকে ষ্টেটৰখন নিলে নহ'ব আপোনালোকে নিব লাগিব চেণ্ট্ৰেলখনৰ যিখন মানে চেণ্ট্ৰেল লেভেলৰ আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট সেইখন আপোনালোকে নিব লাগিব আৰু যিটো মই 4 নম্বৰত কৈছিলোঁ এফিডেভিট তো এফিডেভিটখন আপোনালোকে লগতো নিব আৰু লগতে তাত ফিজিকেলৰ সময়ত আপোনালোকৰ তাতে মানে যাৰ নাম ভুল থাকে তাতে আপোনালোকে কাৰেকশ্যনৰ ফৰ্ম এখন দিব পাৰে তো হ'লেও আপোনালোকে এফিডেভিটখন বনাই লৈ যাব এতিয়া তাৰপিছত 8 নম্বৰখন হ'ল NCL OBC কেটেগৰীৰ কাৰণে এইটো অকল NCL মানে OBC কেটেগৰীৰ কাৰণে যিটো নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট বুলি কয় তো NCL এইখন OBC কেটেগৰীৰ বাবে লাগে SC ST EWS বাবে এইখন চাৰ্টিফিকেট নালাগে তাৰপিছত 9 নম্বৰত আপোনাক লাগিব এখন ডমিচাইল চাৰ্টিফিকেট তো এইখিনি চাৰ্টিফিকেট নিলে মানে ফিজিকেলটো হৈ যাব তো মোটামুটি এইখিনি মানে বহুত বেছি মানে ফিজিকেল সময় বহুত বেছি চোৱা মানে সেই আৰু চাৰ্টিফিকেট আৰু যিখন মই NXR বুলি ক'লোঁ হাইট আৰু চেষ্টৰ ৰিলেকশ্যন যদি আপোনাৰ হাইট চেষ্ট আছেও তথাপিতো আপোনালোকে বনাই লৈ যাব হাইট আৰু চেষ্ট থাকে এনেই বাৰু হাইট আৰু চেষ্ট থাকিলে সেইখন নাচায় কিন্তু বনাই নিয়াটো মানে মই প্ৰিফাৰ কৰোঁ বনাই নিয়াটো কাৰণ চাওক আপুনি ধৰি লওক ঘৰতে জুখি আছে আপোনালোকৰ চেষ্টটো ঘৰত জুখি আছে আপোনালোকৰ 82 হৈছে বা 83 হৈছে নৰ্মেল কিন্তু তাতে যদি আকৌ তেওঁলোকে যদি আকৌ বেছিকৈ টানি দিয়ে অলপমান বেছিকৈ টানি দিয়াতে যদি আপোনাৰ 79 হৈ যায় তেতিয়া অলপমান দিগদাৰ হৈ যাব তো সেইবাবে আপোনালোকে বহুত বেছি য'ত মানে দিগদাৰ কৰিব নালাগে আপোনালোকে NXRখন আপোনালোকে বনাই লৈ যাব বহুত বেছি প্ৰব্লেম নহয় তাৰপিছত এইখিনিয়ে মানে মেইনলি ডকুমেণ্ট যিখিনি মানে ফিজিকেলৰ সময়ত চোৱা যাব তো মই আপোনাক ধুনীয়াকৈ কৰিলোঁ এই 9টা ডকুমেণ্টছ আপোনালোকে ফিজিকেলৰ সময়ত নিব আৰু যদি কিবা ইম্পৰ্টেণ্ট ডকুমেণ্টছ থাকে নহয় নিবলগীয়া থাকে মই আপোনাক নেক্সট ভিডিঅ'ত আপোনালোক কৈ দিম তো এই 9টাই মেইনলি বিশেষকৈ আৰু তো আপোনালোকে যিটো মানে NXRখন আছে তো সেইখন আৰু NXRখন ওলাই থ'ব এতিয়া আৰু কাষ্ট চাৰ্টিফিকেট যিখন চেণ্ট্ৰেল লেভেলৰ আছে তো সেই চেণ্ট্ৰেল লেভেলৰ কাষ্ট চাৰ্টিফিকেট আপোনালোকে ওলাই থৈ দিব মানে বহুত পিছলৈকে ৰৈ লাভ নাই এতিয়া আপোনালোকে সেইখিনি ওলাই থৈ দিব আৰু NCLখন যিখন আছে OBCৰ বাবে আৰু ডমিচাইল এইখিনি আপোনালোকে এতিয়া ৰেডি কৰি থৈ দিব আৰু এফিডেভিটখন ৰেডি কৰি থৈ দিব যদি আপোনালোকৰ পিতৃৰ নাম বা মাতৃৰ নাম যদি ক'ৰবাত যদি দুটাকৈ যদি তেনেকুৱাকৈ আছে আৰু ID প্ৰুফ মই ইতিমধ্যে আপোনালোকক ক'লে যে আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ যিকোনো এটা নিলে হয় কিন্তু মই আধাৰ কাৰ্ডখন নিয়াটো আপোনালোক মানে প্ৰিফাৰ কৰিম আৰু বিশেষকৈ আৰু এইখিনি আছিল ডকুমেণ্টছ ভেৰিফিকেশ্যন যিটো মানে ডকুমেণ্টছ ভেৰিফিকেশ্যন মানে যিটো ফিজিকেলৰ সময়ত ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব ফিজিকেলৰ সময়ত মেইনলি ডকুমেণ্টছ ভেৰিফিকেশ্যন নহয় কিন্তু ফিজিকেলৰ সময়ত এইখিনি ডকুমেণ্টছ হ'লে হৈ যাব আৰু যেতিয়া মেইন লাষ্ট ষ্টেজ আহিব DME আৰু DV তো তাত আপোনালোকে সকলো ধৰণৰ ডকুমেণ্টছ আপোনালোকে নিব লাগিব সেইটো মেইন DV বুলি কয় আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন যিটো আছে আৰু এইখিনি আছিল কথা আৰু ইতিমধ্যে অতি সোনকালে হয়তো ইয়াৰে ৰিজাল্ট অহাৰো সম্ভাৱনা আছে যে মোৰ প্ৰেডিকশ্যন যে মে' মাহমানত ইয়াৰে মানে ৰিজাল্টটো আহি যাব লাগে ফিজিকেলৰ ৰিজাল্টটো ফিজিকেলৰ কাক মাতিব কাক নামাতে তো সেই ৰিজাল্টটো ফিজিকেলৰ সময়ত আহি যোৱাৰ মানে মে'ৰ মাহত আহি যোৱাৰ ফুল সম্ভাৱনা আছে আৰু ইতিমধ্যে মই আপোনালোক কৈছোঁ যে কাট অফৰ ওপৰত মই বিভিন্ন ধৰণৰ ভিডিঅ' বনাইছোঁ যে কাট অফ বহুত যাবলৈ আপোনালোক ভয় নকৰিব বহুত বেছি সাংঘাতিক তেনেকুৱা কাট অফো নাযায় আৰু একেবাৰে কমো নাযায় কাট অফ বাঢ়িব কিন্তু সাংঘাতিক তেনেকুৱা কাট অফ নাযায় তো কাট অফৰ ওপৰত মই বহুত এনেকুৱা প্ৰিভিয়াছ ইয়াৰ মানে আগৰ ভিডিঅ' বনাইছোঁ তো আপোনালোকে চাই ল'ব যদি চাব বিচাৰে আৰু এইখিনি আছিল আজিৰ এই ভিডিঅ' যদি ভিডিঅ'টো হ'লে ভিডিঅ'টো লাইক কৰিব আৰু SSC GDৰ ওপৰত আপডেট তেনেকুৱা পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব যেন একেবাৰে নাপাহৰে ধন্যবাদ